হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল, মোৰো ভাল। পিছে পূজা চাইছে নাই? পূজা বতৰ যিহেতু পূজা নিশ্চয় চাইছে চাগে ন? মই ভাবিছোঁ আজি ওলাই যাম আৰু ইয়াতে চাম আৰু আমাৰ ইয়াতে তো দেখাম পূজা মণ্ডপবিলাক ইমান ধুনীয়াকৈ সজাইছে, ভাল লাগিব। তো আচলতে মই ভাবিছোঁ ৰাতিহে ওলাই যাম, কাৰণ দিনত ইমান ৰ'দ দিছে ন। কিন্তু পূজা বতৰ বুলি ক'লে ৰাতিয়ে পূজা চাই ভাল লাগে, হয় নাই বাৰু? তো সেইকাৰণে ৰাতিয়ে ওলাই যাম বুলি ভাবিছোঁ। আৰু এতিয়া মই ভিডিঅ'টো ৰাতিপুৱাই একদম শুই উঠিয়ে শ্বুট কৰি দিছোঁ, ষ্টাৰ্ট কৰি দিছোঁ আৰু তো মই ৰাতিকৈ ওলাই যাম। এয়া মই ৰেডি হৈ আহোঁ। আৰু এয়া যিহেতু পূজা বতৰ, আহি গ'লোঁ পূজা চাবলৈ। চাওকচোন মানুহৰ ভিৰ। আজি পিছে হৈছে অষ্টমী দেই, অষ্টমীৰ দিনা মই শ্বুট কৰি আছোঁ। ভিডিঅ'টো অৱশ্যে অকণমান দেৰিকৈ যাব, মানে দশমীৰ দিনা মই আপলোড দিম আৰু অষ্টমী নৱমী সকলোখিনি মানে এটা ভিডিঅ'তে মই সকলোবোৰ দিম বুলি ভাবি থৈছোঁ। তো চাই যাওক। এয়া চাওকচোন মানুহবোৰ ইমান ধুনীয়া ধুনীয়াকৈ আহিছে ন, চায়ে ভাল লাগে। আচলতে পূজা বুলি ক'লে বেছি মানুহকহে চোৱা হয়, কোনে কি পিন্ধি আহিছে, হয় নাই বাৰু? এয়া মোৰ লগত আছে হিপো আৰু মা। আমি প্ৰথম দিনা আমি কেইজনী গ'লোঁ চাবলৈ, বহুত বেছি ভাল লাগিলে আৰু সকলোবোৰ দেখাই যাম, চাই থাকক। এয়া মণ্ডপ পালোহি। মণ্ডপটো মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম, কিন্তু মানুহৰ ভিৰৰ পৰা ওচৰলৈ যাবই পৰা নাই জানেনে। এয়া মা আশীৰ্বাদ ধুনীয়াকৈ ল'লোঁ, লৈ পেলাই ধুনীয়াকৈ আপোনালোকক অকণমান ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিলোঁ। আচলতে দুৰ্গা পূজা বুলি ক'লে এনেই ভাল লাগে ন, মন চনবিলাক। ঘৰত আচলতে সোমাই থাকিব নোৱাৰি, আপুনি লাখ চেষ্টা কৰক, কিন্তু ঘৰত আপুনি সোমাই থাকিব নোৱাৰেই পূজা বুলি ক'লে। আই এম 100% চিয়'ৰ আপোনাৰো মন যাব ওলাই আহিবলৈ। ওলাই আহি যে কিমান ভাল লাগে, উখল মাখল পৰিৱেশবিলাক দেখি। মানুহবিলাক একদম চেলফি লোৱাত বিজি। আজিকালিতো একপি চেলফি নল'লে মানে মনটো ভালেই নালাগে, নহয় জানো? এতিয়া হ'ল খিচিৰিৰ পৰ্ব। এয়া হিপৈ পূৰা খিচিৰি খাবলৈ লৈছে, মা আৰু হিপৈ। মানসক পালোঁ, আমাৰ স্কুল ফ্ৰেণ্ড। হাই কৈ দিয়া। ইমান দিনৰ মূৰত পাইছোঁ। এতিয়া ভোক লাগিছে, ভাবিলোঁ কিবা এটা খাই লওঁ। এয়া আমি খাবলৈ বহিছোঁ, ভোক লাগিছে সেইকাৰণে খাই লওঁ, তাৰপিছত পূজা আৰু চাম আৰু, হয় নাই? সেয়া খাই বৈ লওঁ। গাইজ, এই মাত্ৰ ফাইনেলি ঘৰ পালোহি। একচুৱেলি মই এটা ভ্লগে বনাম, অষ্টমী বুলি সপ্তমী বুলি এনেকৈ পাৰ্টকৈ দি নাথাকোঁ। মই আজিয়ে ওলাই গৈছিলোঁ অষ্টমীৰ দিনা, সেইকাৰণে ইমানো ভিডিঅ' কৰা নহ'ল। যিমানখিনি কৰা হ'ল মই সিমানখিনি দেখালোঁ। আজি মোৰ কষ্টিউমটো এইটো। কেনেকুৱা লাগিছে বাৰু? ইনষ্টাগ্ৰামত মই ফটো আপলোড দিছোঁ, আপোনালোকে মোক ফ'ল' কৰিব পাৰে। জ্যোতিস্মিতা শৰ্মা অফিচিয়েল বুলি আছে, আপোনালোকে মন গ'লে ফ'ল' কৰিব পাৰে। ইউটিউবতো মোৰ লিংক দিয়া আছে ডেছক্ৰিপশ্যনত, মানে বায়'ত, তো আপোনালোকে চাবগৈ পাৰে তাত। আৰু ফ'ল' কৰিলে ভাল লাগিব। মই ইনষ্টাগ্ৰামত এনি টাইম এক্টিভ থাকোঁ, আপোনালোকক মেছেজো ধুনীয়াকৈ পঢ়িম, যদি কিবা থাকে তাত দিব। তো সেয়াই আৰু আউটফিটটো এইটো মই দেখাই দিছোঁ এবাৰ। এইযোৰ মই অনলাইনত অনা। আৰু
কাইলৈ লগ পাম কাইলৈ হৈছে নৱমী তো এটাই ব্লগ মানে মই কৰিম আৰু তো চাই থাকক ফাইনেলি আজি হৈছে নৱমী এতিয়া নৱমীৰ ৰাতি আমি গৈ আছিলোঁ অৱশ্যে মৰিয়নি কিন্তু কেছ এটা হ'ল নহয় মৰিয়নি গৈ থাকোঁতে ওলালে 52টা হাতী মানে আগত ওলালে আমি অৱশ্যে নেদেখিলোঁ সেইকাৰণে আমাক ঘূৰাই পঠালে আৰু মানুহবিলাকক মানে মৰিয়নি যোৱা মানুহবিলাকক প্ৰায়খিনি ঘূৰাই পঠিয়াইছে আৰু ইমান ৰিস্ক লৈ ৰাতিখন যাব মন নাযায় ন কিজানি আহোঁতেও বিপদ হ'ব পাৰে তো সেইকাৰণে আমি এবাৰ গ'লোঁ তিতাবৰতে চালোঁ এয়া বেছিকৰ কেম্পৰ পূজা দেই সঁচাকৈ পৰিৱেশবিলাক ইমান ধুনীয়া এয়া আৰতি কৰি আছে চাওকচোন বহুত ভাল লাগিছে সৰুৰ পৰাই আচলতে এভাগ পূজালৈ প্ৰায় অহা হয়েই আজিকালি অৱশ্যে ইয়াত মানুহ কমি গৈছে তথাপিও ইয়াত ইমান ধুনীয়াকৈ আৰতি কৰে মই যেতিয়া আহোঁ আৰতি কৰা প্ৰায় দেখা পাওঁৱেই তো বহুত বেছি ভাল লাগে ইয়াতে আকৌ দেখা পালোঁ মুনমী কলিতা বাহঁতক মানে মুনমী কলিতা বা চাগে সকলোৱে চিনিয়ে পায় অসমৰ জনপ্ৰিয় এগৰাকী অভিনেত্ৰী তেখেতৰ পৰিয়ালবৰ্গ ইয়াতে উপস্থিত আছিলে তো ভাল লাগিলে সবিশেষ মই ওচৰলৈ নগ'লোঁ আৰু এয়া এবাৰ আহিলোঁ কিবা এটা খাবলৈ মাহঁত গ'ল এতিয়া মোৰ লগৰখিনিৰ লগত পূজা চাম এয়া বিনোৱা দা এয়া অনুশ্ৰী আৰু ইফালে আছিলে বাবা দা অনুশ্ৰীয়ে মই লগ হোৱা কথা আছিলে কিন্তু লগ হোৱাৰ আগত আমি গোটেইকেইটাই মিলি চাওমিন এক প্লেট খাই ল'লোঁ কাৰণ আগতে পেট পূজা তাৰপিছত আমি চাবলৈ যাম আৰু পূজা ভালকৈ তো এয়া চাওকচোন যিমান পাৰোঁ মই মণ্ডপত আপোনালোকক মানে বিভিন্ন মণ্ডপ দেখাবলৈ চেষ্টা কৰিছোঁ অলপ হ'লেও এয়া হৈছে বজাৰৰ ভাগ গাইজ এতিয়া আমি পূজা চূজা চালোঁ এয়া লগত আছে অনুশ্ৰী হাই কৈ দিয়া কেনেকুৱা লাগিছে আজি পূজা চাই বহুত ভাল লাগিলে বহুত বেছি ভাল লাগিছে এতিয়া ঘূৰি আছোঁ এতিয়া 9:30মান বাজিলে তাকে আমি 10টামানত ৰিটাৰ্ণ হ'ম আৰু ঘৰ চৰ মোক কেনেকুৱা লাগিছে জনাব কমেণ্টত খালি আমি অথনিৰ পৰা ট্ৰাই কৰি আছোঁ এটা ভাল ফটো উঠিবলৈ কিন্তু উঠাব পৰা নাই একদম উঠাব পৰা নাই একদম যি মানে ফটো উঠিছে নহয় আপোনালোকে যদি ফটো চাই নহয় ইনষ্টাগ্ৰামত ফ'ল' কৰিব জ্যোতিস্মিতা শৰ্মা অফিচিয়েল বুলি আছে আৰু তাইকো ফ'ল' কৰিব তোৰ কি বুলি আছে ডেড ব্ৰাউন গাৰ্ল ডেড ব্ৰাউন গাৰ্ল বুলি আছে আপোনালোকে চাব তো আমি সেয়াই ফটো মাৰিবলৈ ট্ৰাই কৰি আছোঁ যিটো বহুত আনএক্সপেক্টেডলি বেয়া হৈছে তো সেয়াই আৰু চাই থাকক আৰু চাওঁতে 10টাই বাজি গ'ল জানেনে পূজা চাই গমেই নাপালোঁ আচলতে আমাৰ দেৰি হৈ গ'ল আমি এজেগাতে বহুত দেৰি কৰিলোঁ ইয়াৰ চাওকচোন উভতি যাওঁতে মানুহ চাওক ৰাস্তাত সঁচাকৈ কিন্তু নৱমীৰ দিনা মানে মানুহৰ কথা কি ক'ম মানে ফুল ভিৰ হৈছে এতিয়া 10:30 বাজোতে মানে এনেকুৱা হৈছে শুনিছোঁ 12টা 12:30লৈকে মানুহ বোলে বহুত হৈ আছে কাৰণ তিতাবৰ নিচিনা এখন সৰু চহৰত মানে ইমান মানুহ ন এইটো বহুত ডাঙৰ কথা তো ইমান বেছি মানুহ হৈছে कितना भीड़ है वही